ৰাইজক মই এইটোৱে ক'ব বিচাৰো, এই ডিচেম্বৰ দিনা বেছিকে মই মাল খাই পেলাই কিবা বকি পাইছো যদি আপোনালোকে ক্ষমা কৰিব দেই। তই আকৌ এইটোৱে বকিবি আৰু এই চালা মাল খাই তই কি বকি দিয়ে, তই কি কিবা গম পাৱ নেকি? মই মাল খাই বকুম, ডিচেম্বৰ দিনাখন ফুল হৈ থাকোঁ, তাতে তোৰ ক'বলৈকে তাতে মোৰ ক'বলৈকে একো নাই। হ'লেও মাল খাই পেলাই আপুনি লেংটা হৈ নাচি থকাটো এইটো বৰ বেয়া কথা ন, এইবোৰতো কৰিব নাপায়। খাও মই বোলে লেংটা হোৱা সি দেখা পালে মই বোলে লেংটা হৈ নাচি থকা ই দেখা পালে। কি তোৰ মাথা চাথা নষ্ট হৈ গৈছে নেকি হে বাবা? তোৰ মাথা কি নষ্ট হৈ গৈছে নেকি? মই যে লেংটা হৈ নাচিম, চালা তোৰ মাথাই গৰম হৈছে নেকি? মই একো কৰিব নোৱাৰো গম পাইছ তই, আৰু তই নিজে লেংটা হৈ নাচ হ'বলা চালা। বাদ দে, তই লেংটা হৈ নাচা দেখাৰ কাৰণেতো মই কৈছো ন, মই একো ক'ব নাযাওঁ। তই লেংটা হৈ নাচি থকাৰ কাৰণে মই কৈছো এইবিলাক। তাতে তোৰ কিয় ইমান তোৰ চকু জ্বলি আছে? তাতে তোৰ কিয় ইমান একেবাৰে চকু লাগি আছে ন? চালা লাজ চাজ নাই, লেংটা হৈ থকা মানুহৰ কেলা নাচ। আৰু এটা কথা কৈ দিওঁ মই, সেই ডিচেম্বৰ দিনাখন চালা মাল খাবলৈ তোক আৰু কেনেকে মাল খাব মাতিম বে? তই চালা ইমান হাৰামি, চালা নিজৰ পইচা তইচা তোৰ নাই, চালা বাদ দে। হ'ব দে, মাতিব নালাগে, গম পাইছো মই। আহাবাৰ চালা জানুৱাৰীত তোকো মই নেমাতো চালা। দুজন তিনিজন ছোৱালী নি পেলাই সিহঁতৰ লগতে মই চালা খানা খাম, গম পাইছা? চালা টাকলা মুদি, চালা বিয়া চিয়া নাপাতা, চালা লাজ শৰম নাই। ঐ শুনচোন কুকুৰ, তই কিয় ইমান মোৰ পিছত পৰি আছ? অকমান লাজ নাই নেকি তোৰ? চালা তই মোকে তই দেখা পাইছা না চালা? তই আৰু তোৰ শেষ হৈ যাব ৰে বাপা। বেয়া নাপাওঁ বোলে কোৱাটাৰ এটা আনিবা দিওঁ নেকি? দুইজনে পেক একটা মাৰি দিওঁ, গম পাইছে? আপুনি ইমান দিনৰ মূৰত আহিছে, এতিয়া এক পেক মাৰ। বাদ দিয়া হে, তোমাৰ লগত আৰু মই মাল চাল নেখাওঁ চালা, বাদ দিয়া।